সো গাইজ আপোনালোকে মোৰ পিছফালে দেখিব পাৰিছে মিৰ্জাপুৰ। এইখন হৈছে মিৰ্জাপুৰ ষ্টেচন আৰু ইয়াতে 5 মিনিট ষ্টপেজ দিছে আৰু আমি নামিলো আৰু নামি আপোনালোকক এই মিৰ্জাপুৰ যিখন ষ্টেচন আছে এই প্লেটফৰ্মৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া চাই আছে মোৰ পিছফালে, এইখন হৈছে মিৰ্জাপুৰ আৰু এই জংচন হয়, বহুত ডাঙৰ ষ্টেচন। আৰু চাওক পিছফালে এপেল, কমলা এইবিলাক চব বিক্ৰী কৰি আছে আৰু একেবাৰে মানে বহুত দাম কম। 2 কিলো আপেল যদি আপুনি কিনে 2 কিলো পাব 80 টকা, যদি কমলা কিনে बोला क्या फायदा स्टूडेंट वीजा का, मेरे को आइल्स फिर से देना पड़ेगा। ল'ৰাটো এক্টিং কৰি আছে চাওক, এয়া চাই আছে। सीधा बोल मतलब मैं स्कोर नंबर नहीं रहा स्टॉप অলপ ফুৰি লওঁ। আজিৰ ভিডিঅ'টো একেবাৰে ধোঁৱা আৰু ধোঁৱা উঠিব খেলা। Baroni Express from Gondia to Baroni via Varanasi Chhapra is coming on platform number 1. কি লৈ আছে? কি চানা? অ ৰ'বচোন, ইমান ইমাৰ্জেঞ্চি নেকি? इमरजेंसी हो की कबा साना इकाने मालूम ना होता ना रे ना অ দাদা, ঘৰ ক'ত আপোনাৰ? ডিব্ৰুগড়। কি নাম হয় আপোনাৰ? सौरभ गगৈ সৌৰভ গগৈ। আৰু আপোনাৰ? ডিব্ৰুগড়ে। আৰু নাম কি হয়? অ'কে। আৰু ইয়াত আপোনালোকে এই ৰেলৱে ডিপাৰ্টমেণ্টত কাম কৰে নেকি? কিমান দিন হ'ল ইয়াতে কাম কৰা? মোৰ এবছৰ হ'ল। এবছৰ হৈছে। আৰু তোমাৰ? 4 বছৰ। একে। এয়া চাওক গাইজ, বন্ধু দুজন ডিব্ৰুগড়ৰ আমি লগ পালো একেখন ট্ৰেইনতে, সিহঁতৰ চাকৰি এই ট্ৰেইনখনতেই আৰু লগ পালো। আৰু লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰো কৰি দিব। থেংক ইউ। অ ঠাণ্ডা লাগি আছে নেকি? ঠাণ্ডা লাগিছে? চাওক কল বিক্ৰী হৈ আছে কম দামত, বহুত কম দামত কল পাই যাব। তাৰপিছত চাওক তো চাই আছে, আমি বহি আছো একেলগত। এয়া আৰু আছে, বাকীকেইটা ইফালে ক'ত গৈছে নাজানো। আৰু চাগে 5-6 ঘণ্টা পিছত গন্তব্য স্থানখন পাই যাম আৰু আপোনালোকক বাকী দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিম।
Kita belok ni. Hi guys. Hi, hotu mo ulibo. Hi, duma ulibo অলপ তো। চকাবিলাক কেনেকৈ ৰখি আছে তলত মটৰ লগোৱা আছে দুটা মটৰ আছে মটৰ দুটা লগোৱা আছে এটা দবা চকা দুটা আমি আহি পালোঁ চাবদোহা। এইখন হৈছে চাবদোহা ষ্টেচন আৰু মোৰ লগত এই ভাইটিসকল আছে। চাওক আজি জাৰ্ণিটো কেনেকৈ লাগিছে? ভাল লাগিছে আৰু চাগে আমি আবেলি সময়ত গৈ পাই যাম মায়ানগৰী মুম্বাই। এতিয়া আমি আছোঁ চাবদোহা ষ্টেচনত আছোঁ। মোৰ পিছফালে দেখিব পাৰিছে আপোনালোকে চাবদোহা ষ্টেচন। চাওক এইখন চাবদোহা ষ্টেচন। তো আমি ভিতৰ ফালে সোমাই গৈছো। চাওক আপোনালোকে ভিডিঅ'বিলাক পাব। এনেকৈ আহি পাই গলো বসুৱাল আহি পাই গলো। এইখন হৈছে বসুৱাল ষ্টেচন। এয়া চাই আছে আৰু আমাৰ এই কণ্ট্ৰাক্টাৰ আছে এয়া চাওক আৰু লগতে আছে চালমান। চাওক পানী পেলাই আছে এয়া চাওক। এইজন হৈছে কণ্ট্ৰাক্টাৰ নাম্বাৰ 2। সি এই ভাড়া লয় মানুহৰ পৰা আৰু সি মানুহ উঠায়। চাওক হৰণ বজাই আছে। এতিয়া যামগে, টাইম হৈ গ'ল। বাই বাই বসুৱাল ষ্টেচন, বাই বাই। এনেকৈ লাহে লাহে আহি পালো এখন জেগা আৰু ইয়াতে ৰখিছে 5 মিনিট ট্ৰেইন। আৰু এই জেগাখনৰ নাম কি হৈছে আমি নিজেই নাজানো। শুনামতে নাচিক পোৱাৰ আগত আমি ৰখিছো আৰু বেলেগ এখন ট্ৰেইনত মানে যাব দি আছে। এটা ৰোড ন, দুখন ট্ৰেইন একেলগত চলিব নোৱাৰে, সেইকাৰণে এখনক যাব দিছে। তাৰ বেছি ইমাৰ্জেঞ্চি হয়। আৰু মোৰ লগতে আছে এয়া চাওক মোৰ ভাইটিসকল আৰু ট্ৰেইনত লগ পোৱা বন্ধু কেইজন আছে। সিহঁতবোৰক চাই লওক। এয়া চাওক বহি আছে ট্ৰেইনৰ ৰাস্তাত আৰু ট্ৰেইনখনে হৰণো বজাইছে লগে লগে, মানে চিগনেল দিছে যে আমি উঠি যাবৰ কাৰণে। এতিয়া গুচি যাব ট্ৰেইনখন। তো এনেকৈ আহি পাই গলো CST ষ্টেচন। এয়া চাওক এখন হৈছে CST।